আজি ৰাতিপুৱাই সীমান্তহঁত আহি ওলাল আমাৰ ঘৰলৈ বুলি, কাৰণ সিহঁতক বোলে লাগে অলপমান মুৰ্গীৰ ফাৰ্মৰ বাবে টু মানে চাউলৰ বাকলিৰ কথা কৈছো দে। আৰু সেইবাবে সোনকালে ময়ো পুৰা কামে কাজে লাগি গ'লো। আৰু চাওকচোন কিমান কষ্ট কৰি আছো, লাইক এটা কৰি দিব। কিন্তু এইখিনি হোৱাৰ পিছত ময়ো পুৰা বস্তাকেইটা চিলাই কৰাত লাগি গ'লো, আৰু চিলাই তিলাই কৰি উঠি পেলাই আহি পালো ঘৰলৈ। আৰু ইপিনে আমাৰ সীমান্তৰ পুৰা আজাদি চাওকচোন, এটাই মাথা টিপি দি আছে আৰু এটাই ভৰি টিপি দি আছে। তাৰপিছত আকৌ ই ৰিক্সাখনো আহি পেলাই, সেইবাবে তাতো বস্তাখিনি উঠাই দি পেলাই সীমান্তহঁতকো তাৰ পৰা আমি বিদায় দিলোঁ। ইহঁতক বিদায় দি উঠি পেলাই সুমন আৰু মই আকৌ ওলাই আহিলো এনে অলপমান ফুৰিব যাম বুলি। গধূলি সময়ত গৰুবোৰ ঘৰলৈ উভতিছে, চাই পেলাই বহুতেই ভাল লাগিছে। কিন্তু তাৰপিছত আকৌ বাইকত তেলটো ভৰাই পেলাই আমি আহি পালো পুৰা কিশোৰজীহঁতৰ ঘৰলৈ। আৰু কিশোৰজীলৈকে অলপমান ৰখিলো, আৰু তাৰপিছত লাহেকে কিশোৰজীও আহি পালে। আৰু কিশোৰজীৰ লগত অলপমান কথা পাতি আকৌ আমি ঘৰ অভিমুখে বুলি ৰাওনা হলো। আৰু অলপমান ভোক লাগি থকাৰ কাৰণে আমিও প্লেন বনালো এতিয়া হাজোত ৰখি পেলাই কিবা এটা খাব লাগিব। আৰু সেই কথা মতে ই খালে চিকেন পকৰা আৰু মই খালো এটা ফুচকা। দুটাই এইখিনি খাই ললো, সঁচাকে পেটটো কিন্তু পুৰা ভৰি গ'ল এইখিনি খাই। আৰু তাৰপিছত টাইম পাছ কৰিবলৈ আমি সোমালো এম বজাৰত, আৰু তাতে অলপমান সময় টাইম পাছ কৰি আকৌ আহি পালো ঘৰলৈ। আৰু আজি আপোনালোকৰ পৰা বিদায় লৈছো, তো আজি লৈছো টাটা বাই বাই।